একদম টপিলে বিষাই গৈছে মানে টিকা Hey guys, ছোট আপোনালোক আকৌ নতুন ফাৰ্ষ্ট ব্লগ লৈ আজি এতিয়া কিমানে আজি কিমান দিন হ'ল হা 20 19 সো গাইস আজি 19 এপ্ৰিল আৰু মই আৰু মোৰ ফ্ৰেণ্ড বিতুপন গৈ আছো চাইকেলেৰে উদালগুৰি ৰব এক সেকেন্ড গৈ আছো উদালগুৰি লকডাউনৰ টাইম উদালগুৰি গৈ আছো কি বজাৰ কৰিব বজাৰ মানে এটিএমৰ পইচা ল'ব লগা আছে সব এটিএমৰ পইচা ওলাম আৰু কিবা কিনিব লগা আছে যদি পাও কিনিম তো বলক আমাৰ লগত চাই থাকক ভাগৰো লাগিছে ব্লগটো নবনাও বুলি ভাবি আছিলো কিন্তু ভাবিলো আকৌ বনাই দিও নেকি সো বনাই দিলো এতিয়া চাই থাকক আমাৰ লগত সাইকেলেৰে যাই আছো উদালগুৰি 20 কিলোমিটাৰ মান হ'ব নেকি নহয় আপ ডাউন 28 কিলোমিটাৰ হ'ব নেকি আপ ডাউন 24 আপ ডাউন 24 কিলোমিটাৰ হ'ব সো সাইকেলেৰে যাও ভাগৰো লাগিছে বুজিম সো ইমান দূৰ সাইকেল চলাইছো সো চাই থাকক ভাল লাগিব আর রাস্তা চাওক না একদম সুন্দর পরিবেশ মানে সাফা সব জায়গা সাফা চাই থাকক মই দেখাই আছো ভিউ সো চাব পাৰে ইমান ধুনীয়া ভিউ কেতিয়াবা দেখা পাইছিলে না লকডাউনৰ আগত সো এইটোকে কয় আমাৰ পৰিৱৰ্তন লকডাউনৰ পিছত আমাৰ দেশখন কেনেকৈ পৰিৱৰ্তন হৈছে বতাহ দি আছে সব শুনা নাপাব পাৰে হলো মই বকিতো আছো সাইকেল চলাই সাইকেল চেঞ্জ কৰি গৈ আছো একবাৰ ই চলাই মোৰ সাইকেল একবাৰ মই চলাও মানে ধুনীয়া পৰিৱেশ মাস্ক লগাই লৈছো টেনশ্যন নল'ব গাইছ তো বলক চাই থাকক এটিএমত যাম মানে উদালগুৰি গৈছো উদালগুৰি আমাৰ ওচৰতে এটিএম নাই সো উদালগুৰিতে গৈ আছো আৰু চাই থাকক সো গাইস আগতে মানুহে খোজকাঢ়ি 20-30 কিলোমিটাৰ গুচি গৈছিল সাইকেল মাৰি 100 কিলোমিটাৰ 200 কিলোমিটাৰ গুচি গৈছিল কিন্তু বাইক স্কুটি এইবোৰ অহাৰ পিছত মানুহবোৰ এলুৱা হৈ গৈছে তেতিয়া আমিও এলুৱা হৈছো মিছা নকওঁ আমিও লৈ যে 20 কিলোমিটাৰ 12 কিলোমিটাৰ আহিবৰ কাৰণে ভাগৰ লাগি গৈছে একদম হৈ গৈছে অৱস্থা সো এক্সাৰসাইজ কৰিলে অকণমান ভাল তো হেল্থটো ভাল থাকিব আৰু এতিয়া লকডাউনৰ টাইম ফ্ৰী আছে ঘৰত কৰি থাকক এক্সাৰসাইজ আৰু নে কি কয় তো কমেণ্ট কৰিব গাইছ সো গাইস ফাইনালি উদালগুৰি আহি পালো উদালগুৰি মানে মেইন ৰোডেদি যোৱা নাই অকমান ভিতৰে গৈ আছো এটা এটিএম ক'ত পাছ হয় এটিএম লাগে এটিএম বলক এটিএম লৈ যাও বলক উদালগুৰি সো গাইস ওলালো 2000 টকা এটিএমৰ পৰা এতিয়া যাও আৰু বজাৰ কৰিব কোনোবাই জানে যদি জনাব কমেন্ট কৰি এই বস্তুটো কি হয় সো গাইস আমাৰ বজাৰ কৰা হৈ গ'ল
এইফালে দেখাই আছোঁ বজাৰ কি কৰিলোঁ মানে মোৰ চাইকেলত লোৱা নাই মোৰ ফ্ৰেণ্ডৰ চাইকেলত মোৰ চাইকেলত আছে বৰ্তমান বজাৰবোৰ মেগী চেগী ল'লোঁ আৰু কি লৈছে আকৌ দি ভাই পপকৰ্ণ লৈছোঁ লেজ লৈছোঁ বিংগো এইবোৰ লৈ লোৱা হৈছে এতিয়া ওদালগুৰিতে আছোঁ বৰ্তমান এতিয়া গৈ আছোঁ চাওঁ ঘৰলৈ কেইটা বজাত গৈ পায় মানে গৈ পাওঁ কেইটা বজাত গৈ পাওঁ এতিয়া বাজি 12:30 না 1টা বজাত আকৌ গৈ পালে ভাল আছে ভাগৰো লাগিছে দোকানো নাই কিবা খাম যে চব বন্ধ অল টোটেল থেংক গড মাল পাইছে বুলিহে আৰু বাইছ আজিৰ ব্লগটো বহুত সৰু ব্লগ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ভিডিঅ'বোৰ চাই থাকিব মোৰ এইটো ভিডিঅ' চাব আৰু ডিছক্ৰিপশ্যনত বেলেগ ভিডিঅ'ৰ লিংক দিয়া থাকিব সেইবোৰো চাব আৰু মোৰ চেনেলত গৈ বেলেগ ভিডিঅ'বোৰ চাব ভাল লাগিব চ' চাই থাকক আৰু ভিডিঅ' বান বতাহে ভাঙি দিছে চব এই অৱস্থা হৈছে চাওঁ মুখখন দেখাই দিয়ে একবাৰ মজা অ' গাইছ মোৰ ফ্ৰেণ্ডে কিবা কয় বোলে আজি কিনো ক'ম আৰু বহুত গৰম চাইকেল মাৰি আহিছোঁ একদম টপিলে বিষাই গৈছে মানে টিকা বিষাবই আৰু চাইকেল নচলা মানুহ চাইকেল চলালে বহুত দিন চাইকেল চলোৱা নাই বাইক চাইক নাই চলাব নোৱাৰোঁ বাইক আছে চলাব পৰা নাই আৰু চলাব পৰা নাই সেইটোৱে থৈ দিছোঁ ঘৰতে তিৰপালেদি ঢাকি ঠিকে আছে লকডাউন পুৰা মানি চলিব লাগে আজি ওলালোঁ গাইছ ফাৰ্ষ্ট টাইম ইমান দূৰ আহিলোঁ চাইকেল চলাই থাকোঁ চ' গাইছ এতিয়া আহি পালোঁ মেইন ৰোড এতিয়া ডাইৰেক্ট ওদালগুৰিটো হৰিচিঙা আহিছিলোঁ হৰিচিঙাটো ওদালগুৰি এতিয়া গৈ আছোঁ ওদালগুৰিটো হৰিচিঙা বাই চাইকেল চ' ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি কাৰণে এইখিনিয়ে অ'কে টাটা বাই গাইছ লাভ ইউ বাই বাই কৈ দে বাই অ'কে বাই ভিডিঅ'বোৰ চাই থাকিবা মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই থাকিব